মাহী কেনেকুৱা লাগিছে? এয়া প্লেটত চাই আছে খেজুৰৰ ৰস। আহক আজি আমি খেজুৰৰ ৰস কেনেকৈ তৈয়াৰ কৰে চাম আৰু ভিডিঅ'টোৰ শেষত আপোনালোককো খেজুৰৰ ৰস খাবলৈ দিম। ৱেলকাম টু এয়াৰ ব্লগছ। আজিৰ যিখন ভিডিঅ' চাই আছে এই ভিডিঅ'টোত চাব পাৰিব খেজুৰ গছৰ পৰা কেনেকৈ খেজুৰৰ ৰস তৈয়াৰ হয়। এয়াৰ ব্লগছৰ ভিডিঅ'বোৰ যদি আপুনি প্ৰথমবাৰ চাই আছে তেনেহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰিব, লাইক কৰিব আৰু শ্বেয়াৰ কৰিব আৰু কমেণ্ট কৰি জনাব কেনেকুৱা লাগিল আমাৰ ভিডিঅ'বোৰ চাই। এয়া গছ কাটি আছে চাই আছে। এটা গছ খেজুৰ গছ এটা কাটোতে প্ৰায় 20ৰ পৰা 25 মিনিট সময় লাগিব। এই খেজুৰ গছবোৰ যি খেজুৰ গছটো কাটি আছে এই খেজুৰ গছটো প্ৰায় 10-12 ফুটমান ওখ গছটো, বহুত ওপৰত যাই কেনে কাটিব লাগে। খেজুৰ গছবিলাক যেতিয়া কটা শেষ হ'ব তাৰপিছত তাৰ পৰা যিখিনি পানী ওলাব পানীখিনি ৰখাৰ কাৰণে সেই গছত এটা পাত্ৰ বান্ধি থৈ আহিব লাগিব যাতে সেই পানীবিলাক পাত্ৰখনত জমা হৈ থাকে আৰু যেতিয়া চাব পাৰিব আগলৈকে পাত্ৰবিলাক কেনেকৈ বান্ধে।
এয়া খেজুৰ গছটো কটা শেষ হ'ল। এতিয়া ইয়াত পৰা যিখিনি পানী ওলাব, এই পানীখিনি ৰখাৰ কাৰণে এয়া কলহী দি আছে এটা। এই কলহীটো বান্ধি থৈ যাব এতিয়া। অহাকালি ৰাতিপুৱা 6:30-6টা মানত আহি কেনে আকৌ নমাব। ইয়াত এই খেজুৰ গছৰ পৰা যিখিনি পানী ওলাব। এতিয়া গছ কটা শেষ হ'ল। অপেক্ষা কৰিব লাগিব অহাকালি ৰাতিপুৱাৰ কাৰণে। এয়া ৰাতিপুৱা হৈছে আৰু চাৰিওপিনে নিয়ৰ। ৰাতিপুৱা দৃশ্যবিলাক চাই বহুত ভালে লাগে। এয়া বাল্টিটোত যিটো কালি বাল্টি বান্ধি দিয়া হৈছিল এটা গছত, আন এটা গছত বান্ধি দিয়া হৈছে কলহী। এয়া গছৰ পৰা পানী ওলাইছে, খেজুৰ গছৰ পানী। ৰস হওঁতে আৰু বহুত সময় লাগিব। এয়া গছৰ পৰা বাল্টিটো নমাই আছে, তলৰ ফালে নামিব এতিয়া বাল্টিখন লৈ। এয়া পানীখিনি আনি কেনে চাকনি এটাৰে চাকি আছে। তাৰপিছত চুলাত দিয়া হ'ব। ইয়াৰ পিছত চুলাত দিয়া হ'ব। এয়া 1 ঘণ্টা চুলাত জাল কৰাৰ পিছত পানীখিনি অলপ শুকুৱাইছে আৰু আগত আছিল অলপ ঘোলা, এতিয়া অলপ লাল কালাৰৰ হৈ আছে। এয়া বহুত সময় জাল কৰাৰ পিছত আকৌ চাকনিৰে চাকি আছে, কাৰণ চুলাত জাল কৰা হয়, তাৰ ফলত বহুত উৰি ছাইবিলাক যাব পাৰে। সেইকাৰণে আকৌ চাকি কেনে দি আছে, কাৰণ অলপ পিছতে ৰেডি হ'ব। এয়া ৰস জাল হৈ কেনে তৈয়াৰ হৈছে। মিনিমাম 4.5 পৰা 5 ঘণ্টা সময় লাগিল এই অলপখিনি ৰস বনোৱাতে।
এয়া প্লেট আহিছে মোৰ কাৰণে, দি আছে প্লেটত মোক খোৱাৰ কাৰণে। টেষ্ট কৰি চাম কেনেকুৱা হ'ল আজিৰ খেজুৰৰ ৰস। ঘৰত তৈয়াৰ কৰা, কোনো মিহলীয়া নাই ইয়াত, পিয়ৰ ৰস আছে, আপোনালোকে চালেই। আৰু আপোনালোকেও টেষ্ট কৰি চাওক কেনেকুৱা লাগিল।